আজি মোৰ সোণালী মুৰ্গী পোৱালিখিনিৰ 19 নম্বৰ দিন আৰু 19 নম্বৰ দিনৰ এতিয়া বৰ্তমান আবেলিৰ সময় হৈছে। আবেলি প্ৰথমতে দানা দি দিছিলোঁ আৰু দানা এতিয়া বৰ্তমান যোনটো গডৰেজৰ প্ৰি ষ্টাৰ্টাৰ হওক ব্ৰইলাৰৰ কাৰণে আহে সেইটো ব্যৱহাৰ কৰিছোঁ আৰু তাৰ লগতে সোণালীৰ কাৰণে অহা ষ্টাৰ্টাৰ দানা দুইটা 50-50% মিক্স কৰি দিছোঁ যাতে সোণালী ষ্টাৰ্টাৰ দানা খোৱা অভ্যাস কৰাব পাৰি। আৰু আজিয়ে যি মিক্স কৰি পেলাই দিলোঁ, পৰহিৰ পৰা দি আছোঁ, পৰহি যোৱাকালি আৰু আজি দিছোঁ আৰু প্ৰি ষ্টাৰ্টাৰ দানা ইমানখিনিয়ে খুৱাম আৰু তাৰ পিছত আৰু প্ৰি ষ্টাৰ্টাৰ দানা নোখোৱাই গডৰেজৰ যোনটো সোণালীৰ কাৰণে আহে ষ্টাৰ্টাৰ দানা, সোণালী ষ্টাৰ্টাৰ সেইটো খুৱাম। সেইকাৰণে ইহঁতক অভ্যাস কৰাবৰ কাৰণে এই ধৰণে দানা ব্যৱহাৰ কৰি আছোঁ আৰু দানাও ভালদৰে খাই আছে। দানা শেষ কৰিছিলে সম্পূৰ্ণকৈ, দানা দিলে উৎপাত লাগি যায় আৰু তাৰপিছতে পানী দি দিছোঁ আৰু যিহেতু যোৱাকালি ভেকচিন কৰিছিলোঁ সেইকাৰণে এতিয়াও ঠাণ্ডা পানী দি দিছোঁ, সুদা ঠাণ্ডা পানী, মেডিচিন নাই আৰু এনেও মই মেডিচিন এইকেইদিন ব্যৱহাৰ কৰাই নাই বহুত দিনৰ পৰা। আপোনাৰ 2 নম্বৰ বেটছটো আছে সেইটোত কেতিয়াবা ভিটামিন দি থাকোঁ, এনেই বাকী কোনো মুৰ্গীত মোৰ এতিয়া বৰ্তমান ভিটামিন বা কোনো ধৰণৰ মেডিচিন বা এণ্টিবায়'টিক চলি থকা নাই। আৰু মৰ্টেলিটিৰ কথা ক'ব গ'লে প্ৰথম সপ্তাহৰ ভিতৰতে যি আপোনাৰ 6-7টা মৰ্টেলিটি হৈছিলে মুৰ্গী পোৱালিখিনি, তাৰপিছত আৰু মোৰ মৰ্টেলিটি নাই বা কোনো ধৰণৰ তেনেকৈ সমস্যাও ঠাণ্ডা লগা এনেকুৱা ধৰণৰ সমস্যাও দেখা পোৱা নাই। এণ্টিবায়'টিকো ব্যৱহাৰ কৰা নাই। ভেকচিন দিলোঁ প্ৰথমটো যোৱাকালি, যোনটো লাচোটা ষ্ট্ৰেইনৰ আছিলে ৰাণীখেত, পানীত মিক্স কৰি দিছোঁ ভেকচিনটো আৰু খুব সম্ভৱ আৰু এসপ্তাহ 10 দিন বা 15 দিনমানৰ পিছত ভিটামিন ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিম। সপ্তাহটোত এদিন দিলেই হৈ যায় আৰু ভিটামিন কি ব্যৱহাৰ কৰিছোঁ সেয়া ভালদৰে জনাম, দেখুৱাই যাম। সকলো ভিডিঅ'খিনি সেইকাৰণে ডেইলি চাই থাকিলে ভাল হয়, গম পাই থাকিব কি মেডিচিন কেতিয়া ব্যৱহাৰ কৰিছোঁ বা কি বেমাৰৰ কাৰণে কি মেডিচিন ব্যৱহাৰ কৰিব লাগে। আৰু মুৰ্গীৰ লগত জড়িত যথেষ্ট বেমাৰৰ কাৰণে কি কৰিব লাগে বা কোনটো মেডিচিন ব্যৱহাৰ কৰিব লাগে সেই বিষয়ে মই আগতে ভিডিঅ' বনাই থৈছোঁ। যদিহে কাৰোবাৰ মুৰ্গীৰ লগত জড়িত এনেকুৱা বেমাৰ বা সমস্যাৰ সৃষ্টি হৈছে তেন্তে প্লে লিষ্টত গৈ পেলাই চাই ল'ব পাৰে। সকলোখিনি ভিডিঅ' উপলব্ধ আছে সকলো বেমাৰৰ কাৰণে, যিয়ে বেমাৰ নহওক, খালি ভাইৰাছজনিত বেমাৰৰ বাহিৰে, কাৰণ কিয় ভাইৰাছৰ কাৰণে মেডিচিন ইমান এটা কাম নকৰে। মেডিচিন কাম নকৰে বুলিয়ে ক'ব পাৰি, কাৰণ কিয় ভাইৰাছ বেমাৰটো আপোনাৰ মৰ্টেলিটিটো হ'বই। সেইকাৰণে ভাইৰাছৰ কাৰণে আপোনাৰ ভেকচিনটো কৰিব পাৰিলে ভাল হয় ভাইৰাছজনিত বেমাৰৰ কাৰণে। বাকী বেক্টেৰিয়াজনিত বেমাৰৰ কাৰণে কি মেডিচিন ক'ত কেনেকৈ ব্যৱহাৰ কৰিব পাৰি, কোনটো এণ্টিবায়'টিক, কি ভিটামিন, সেয়া সকলো ধৰণৰ ভিডিঅ' মোৰ প্লে'লিষ্টত চেনেলত গৈ পেলাই প্লে'লিষ্টত চাব পাৰে। আৰু আজি ভিডিঅ'টো ইমানটো, ধন্যবাদ।